বাল বহুত গৰম কেলা বহুত গৰম সেইকাৰণে পুখুৰীৰ পৰা আহি বৈছোঁ ৰ ইয়াতে আহি পেলাই অলপমান শান্তি লাগছি হয় না ইয়াতে বহুত গাটো জোৰ পৰি গৈছে দোষ আজিকালি তোৰ বাহিৰেও মোৰ বেলেগ লগ যোগো ভাল নালাগে আজিকালি লগ যোগগিলাখান বৰ মানে সন্দেহজনক ভয়ে লাগে যাকে তাকে আজিকালি কাকনো বিশ্বাস কৰবি কাকনো বুলিম ককা এটাইৰে দাড়ি চলি পকা চব সেই একেই কাহিনী এটা শুনবি নেকি কওঁ এহাল বুঢ়া বুঢ়ী আছিল সিহঁতৰ চলি পলি নাছিল একদিন ক'ৰবাত জংঘলৰ পৰা এটা এই ৰাক্ষসান বস্তুৱে কি বুলি কয় ভূত পিশাচ বুলিও ক'ব পাৰি নে কি বুলি কওঁ ধৰিলোঁ ভূত এটা আৰু ভূত এটা আহি পেলাই সিহঁতক লম দিলাক আহি পেলাই ক'লা বুঢ়া বুঢ়ী তহঁতে মোক কাম দি যদি কাম নেদা মই তহঁতক খাই পেলাম বুঢ়া বুঢ়ী ভাবলাক কি কাম দেওঁ দে হ'ব দে আমিতো আৰু বুঢ়াই হৈছোঁ তই যাই পেলাই আমাৰ বাৰীখনে চাফা কৰি দি সি গেল ভূতটোৱে 2 ঘণ্টাত গোটাই ইমান ডাঙৰ 2 বিঘাৰ বাৰীয়ে ভাই সেইখন 2 বিঘাৰ বাৰীখন 2 ঘণ্টাত চেছ কৰি দিলাক চাফা কৰি পেলাই বুঢ়া বুঢ়ী অবাক আৰে বাপ ৰে বাপ তালে হ'ল দেখোন ইয়াক কাম দি থাকিম ই তাড়াতাড়ি আমাৰ কাম কৰি দি থাকিব চলি পলিও নাই আৰামত দিনকেইটা যাব দে সেনেকৈ ভাবিলাক তাৰপিছত ভূতে আহি পেলাই আৰু সুধিলাক কওঁ আৰু কাম নিদিলে কিন্তু সৰ্বনাশ হ'ব দেই তহঁতৰ মোক দি সোনকালে কাম বুঢ়াই ভাবিলাক এবাৰ যা গোটেই আমাৰ বাউণ্ডেৰীটোৰ বেৰা খান দি মই হ'ব বোলে ভূতে গেল মই দে সেইটোৱে খুব বেছি তাত 2 ঘণ্টা লাগিল গোটেই 2 ঘণ্টাৰ ভিতৰতে গোটেই বাউণ্ডেৰীটোৰ বেৰা খান দিয়া শেষ হৈ গ'ল তাৰপিছত আৰু আহিল আহি পেলাই ওলাক দে দি কাম দি নহ'লে খাই পেলাম তহঁতক বাচ্চা ইতে মই হয় নেকি আমাৰ ঘৰটো দেখোন মেৰামতি কৰিব লগা আছিল বুঢ়াই ভাবছি আৰু এনেকৈ দে ঠিক আছে এই টিং চিংগিলাখানো খহি গৈছে বেৰা চেৰাগিলাখানো খহি গৈছে আমাক ঘৰটো ঠিক ঠাক কৰি দি যিটো ঘৰ ঠিক ঠাক কৰোঁতে ধৰ কমচে কম মোটামুটি 10 দিন লাগিল হয় সেইটো হেন্দে কাহ উঠছে দোষ নকপি দে আৰু আজিকালি কাহ চাহ উঠলেও ভয়ে লাগে চৰ্দি লাগিলেও ভয়ে লাগে ক'ৰবাত গেলি তই আছা দেচোন তই কাষত থাকিলে আকৌ ভয় নালাগে দে তাৰপিছত ভূতটো কি কৰিলা 2 দিনত তাৰমানে হয় 2 ঘণ্টা লাগব নহয় 2 দিন গতিকে 2 দিনৰ ভিতৰত গোটেই ঘৰটো মেৰামতি কৰি পেলাই ঠিক কৰি দিলাক তাৰপিছত আৰু বুঢ়া বুঢ়ীটো আৰু একো কাম নাই বুঢ়া বুঢ়ী ভাবিলাক সৰ্বনাশ ই আমাক এতিয়া খাবই এনেতে আৰু কি বুঢ়ী এটা বুদ্ধি পাংলাক বুঢ়াক মাতি নিলাক পাকঘৰৰ শিকাহে মাতি নিব নালাগে বুঢ়া এফালে বুদ্ধি দিয়া সান্ধৰ এটা পোহনীয়া কুকুৰ এটা আছিল কুকুৰটো নি পেলাই ভূতটোৰ হাতত দিলাক দিয়াৰ ফলত কৈছে ইয়াৰ নেজডাল জেমানাই নাট নাইকিয়া টুকুৰা লাগি যায় আৰু গোল হৈ যায় ইয়াৰ এই কুকুৰটোৰ নেজডাল চিধা কৰি দি হ'ব দে ইমান ডাঙৰ কাম কৰি দেওঁ ইটো আৰুনো কি তাৰ হাঁহি উঠি গৈছে এইটো 2 মিনিট নহয় 2 ছেকেণ্ডৰ কাম সেই বুলি ভাবি সি নেজডাল চিধা কৰিব ধৰিলাক চিধা কৰে ধৰি থকাৰ লগে লগে চিধা হৈ থাকে এৰি দিয়াৰ লগে লগে টুকুৰা লাগি যায় ধৰি থকাৰ লগে লগে চিধা হৈ থাকে এৰি দিয়াৰ লগে লগে আৰু সি টুকুৰা হৈ যায় তাৰপিছত সি ভাবিলাক তেল মালিচ কৰি চাওঁ তেল মালিচ কৰি চালাক তেল মালিচ কৰিলাক নাইতো ভাই তাৰপিছতো নহয় তাৰপিছত ভাবিলাক তেল মালিচ কৰা ধৰণে ঘি দি চাওঁ ঘি দি এইবাৰ মালিচ কৰিলাক নহয় এনেকৈ টানি দিলে হৈ যায় চিধা কিন্তু পিছত নহয় আৰু তাৰপিছত কৰি আছে নহয় 1 দিন গেল 2 দিন গেল 3 দিন গেল ভাই 5 দিন 6 দিনমান এনেকৈ গুচি গ'লে নেজডালটো চিধা নহয় এইবাৰ ভাবছি ক'ৰবাৰ পৰা পুৰণা ঘি লৈ আহিব লাগিব ক'ৰবাৰ পৰা সি পুৰণা ঘি লৈ আহিছে ঘি লৈ আহি মাছি মালিচ নাই ভাই নহয় ঘণ্টা নাই আচলতে ইয়াৰ ভাগৰি আছে ভূতে বাপ্পা কি জিনিস দিলাকে এইটো কি কাম দিলাকে চালা ঘণ্টাৰ মূৰা বাল চব কামে মই এনেকৈ এটা হেৰি লগাই পেলাই ঠিক কৰি দিওঁ 1 ছেকেণ্ডত হদ লগাই দিওঁ নহয় কি কৰা যায় সি লাষ্টত হ'লে এই বুঢ়া বুঢ়ী গাত মই এৰিবই লাগিব নহ'ব আৰু মোৰ দ্বাৰাই বুঢ়া বুঢ়ীক খাম বুলি ভাবিছিলোঁ সিহঁতেওনো আৰু কিমান কাম দিব নাই আৰু নহ'ব দে এই বুলি ভাবি আৰু ভয়তে লাষ্টত আৰু বাপ পাওঁ কি পালোৱে নেক্সট চিধা কৰিব নোৱাৰোঁ মই ইয়াৰ তোৰে ফুট একদম পলাই পত্ৰং দিলাক এইটো আছিল কাহিনী বঢ়িয়া লাগছে ভাই বঢ়িয়া কাহিনীয়ে ক'ৰ পৰা শুনলিয়ে ক'ৰ পৰা শিকলিয়ে এইটো বঢ়িয়া লাগছে দে ভাই মনত থাকিব ভূতৰ মাষ্টাৰলৈ গৈছে এইটো বুঢ়া বুঢ়ী বঢ়িয়া হে লাগিল না ভাল বঢ়িয়া লাগছে না
হয় হয় দোষ বঢ়িয়া লাগছে চবতকৈ ভাল লগা বস্তুটো কি জানা না তোৰ কাহিনীটোত কি আজিৰ সমাজত এনে নেচ চিধা নোহোৱা মানুহ বহুত আছে যিয়ে একবাৰ যদি নেচ পাৰি বহিলাক সি তাক আৰু তই চিধা কৰিব নোৱাৰা তাক আৰু তই কথা ক'ব নোৱাৰা তাক তই বলে নোৱাৰা এই আৰু সেনেহেনেই লাগছে সমাজৰ কিছুমান সেই নেচ চিধা নোহোৱা মানুহ সেনেহেনেই লাগছে বঢ়িয়া লাগছে দে বঢ়িয়া আজিকালি চলি থকা ভাইৰাছ বিধৰ দৰে মানুহগিলাখানোহে আজিকালি ভাইৰাছৰ নিচিনাই হৈছে কাকো একো ক'ব নোৱাৰি যেনেকৈ তোৰ আজি কাহ হোৱাৰ লগে লগে তই একো ক'ব নালাগে দেই সেনেকৈ কৈছে আজি সেই সেনেহেন হৈছে আৰু কাকো একো কথা ক'ব নোৱাৰা হৈছে আজিকালি হয় ভাই আজিকালি মানুহগিলাখান মানুহ নিচিনা নহয় চব ভাইৰাছৰ দৰে হৈ গৈছে যাওঁ যাওঁ আৰু গাঁও জোৰ পচি যাওঁ ঘৰত যাওঁ যাওঁ মই যাৰ লগত কথা পাতি আছিলোঁ সি ক'ত গ'লে এতিয়া দেখোন মোৰ লগত আছিলে আৰে হঠাতে অদৃশ্য হৈ গ'ল ক'ত গ'লে মই যাৰ লগত কথা পাতি আছিলোঁ সি ক'ত গ'লে এতিয়া দেখোন মোৰ লগত আছিলে আৰে হঠাতে অদৃশ্য হৈ গ'ল ক'ত গ'লে ক'ত গ'লি দোষ দোষ ক'ত গ'লি তই ক'তোৱে নাই দেখোন কি আচৰিত তেৰি চালা মই ইয়াতে একলাই আছিলোঁ দেখোন কোনোতো নাছিল মোৰ লগত মই নিজে নিজৰ লগত কথা পাতি আছোঁ পাতি পেলাই চালা ইমান মই নিজৰ ভাৱত একেবাৰে বিভোৰ হৈ গৈছিলোঁ যে মোৰ নিজৰ ভাৱনাটোকে মই মোৰ লগ বুলি ভাবিলোঁ তেৰিতে হ'ব দে ভাই ৰক্ষা দে ভাল ঘণ্টা কোনো যি নাই ইয়াতে ভাইৰাছৰ দিনৰ সময়ত কাৰোবাৰ লগত এইগিলাখন কথা পাতি থাকিলে মোক বা কিবা বুলি ভাবি ক'ৰবাত ভৰাই থৈ দিলে হয় ঘণ্টা দে জোৰ যাওঁ এতিয়া